हेलो एभरिवान गुड इवनिंग। आमी बजारले যাব ওলাইছো। ছোৱালীয়ে দেউতাকে আগত গৈ আছে। কাইলে দিৱালী যেহেতু বুলো অলপ বজাৰ কৰি আনো। এফালে আমি গাড়ীত বহিলো। ওচৰতে বেছি দূৰ নহয় বিশা চুকত যাম। এফালে দেখিছানে আজি বহুত বজাৰ মানে বহুত দোকান বহিছে। ইয়াতে দিৱালীটো পূজাতকৈ বেছি ইম্পৰ্টেণ্ট দিয়ে নেকি নাজানো। পূজাত ইমান দোকান নাছিলে। এতিয়া দেখিছানে ৰকম ৰকম ধৰণৰ বহুত নানা ৰঙৰ কালাৰিং চাকি বন্তি ওলাইছে। ফাৰ্ষ্ট আমি যাম গ্ৰচাৰী শ্বপত যাম, মানে অলপ বজাৰ কৰিবলগীয়া আছে। আমি সেইখিনি বজাৰ কৰি ল'ম, তাৰপিছতে চাকি বন্তি কিবা কিবি কিনিম আৰু। ইফালে এয়া গ্ৰচাৰী শ্বপ পাই গ'লোহি। সেই দেখিছেনে, এতিয়া ফাৰ্ষ্ট ল'ম মই মেগী ল'ম। ইয়াতে মই আটাৰ মেগী দেখিছোঁ। এয়া এইটো নতুনকৈ আহিছে, সম্ভৱ আগতে নাছিলে। আমি মেগীটোৱে নিওঁ, এইটো আটাৰ মেগীটো মই নিম। এইটো সেইজনী আমাৰ কোনে বজাৰ কৰি আছে চাওঁ, দেখা দে। বজাৰখিনি কৰি লওঁ ফাৰ্ষ্ট। আহা 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 নিষ্ঠাই লৈ আছে চাউল নাইকিয়া, সেইকাৰণে চাউল লৈ আছে। আমি এইফালে লৈ লওঁ বোলো কৰ্ণফ্লেক্স এটা ছোৱালীৰ কাৰণে। ছোৱালীয়ে এইফালে তাইক ব্ৰাছ লাগে, ইমান ব্ৰাছ আছে তাই, 3-4ডাল ব্ৰাছ আছে, খালি ব্ৰাছ লাগে। এইফালে তাই কিবা ক্ৰীম চিম লৈ লওঁ। বডি লোচন আছে, মইশ্চাৰাইজাৰ এটা লওঁ তাই মুখত ঘঁহা এটা। কোনটো পাউডাৰ কেলে এইফালে মই আহিছোঁ কিবা চানা পেকেট এটা নিওঁ, বেছি নিনো, এটা চানা পেকেট নিম, জ্বলা চানা। দেখিছেনে ৰকম ৰকম ধৰণৰ চানা আছে। যোনে খাই ভাল পায় তাৰ লোভ লাগিব, যোনে খাই বেয়া পায় তাৰ লোভ নালাগে। এয়া চিপছ বাদাম। এইফালে আছে আচাৰ এটাও লৈ ল'ম। এইফালে ছোৱালীয়ে মোক কৈ আছে জল্দি লোৱা জল্দি লোৱা। এইফালে আমাৰ হৈ গ'ল বজাৰ কৰি। ইয়াত দেখিছেনে বিল দি আছে মিষ্টাৰে। ওলাই আহিলোঁ, এতিয়া আহিছোঁ বোলো অলপ বজাৰ কিবা কিবি মানে কিনো। মাটি চাকি কিনা হৈ গ'ল, চাকি বন্তি। দেখিছেনে বহুত ভিৰ আজি। এইফালে ছোৱালীৰ কাৰণে মালা এটা ল'লোঁ। এইফালে তাই এয়া মূৰ্তি লৈছে, ভগৱানৰ মূৰ্তি। একে খুব ভাল পাইছে তাই। দেখিছেনে কেনেকৈ মৰম কৰিছে, চুমা খাইছে। তাইক বেলেগ একো নালাগে বোলে, লক্ষী মূৰ্তি লাগে আৰু গণেশৰ মূৰ্তি, সেয়াই লৈ ল'লে। এইফালে এতিয়া তলত কিবা বেছি আছে, কিবা লক্ষীমা ভৰি এনেকৈ কিবা আৰ্ট কৰি এইবোৰ বেছি আছে, মানুহবোৰে কিনিছে। আমিবোৰ এইবোৰ ইমান নাজানো পূজা কৰিব, জাষ্ট আমি ঘৰত যেনেকৈ মানো তেনেকৈয়ে মানিম। ইয়াতে বহুত মানে নিয়ম নীতি আছে, মানে কেনেকৈ মানে আমি নাজানো একচুৱেলি। একদম বহুত ভিৰ দেখিছে, মানুহ ওলাব সোমাব নোৱাৰি। এইফালে আহিছোঁ এতিয়া আমি বোলো বম কিবা কিবি ফুলজাৰি কিনি নিওঁ। ছোৱালীক অকণমান ফুটাব পাৰিব, তাই ফুটাবলৈ ভয় কৰে একচুৱেলি। ফুলজাৰি ল'ম তাইলৈ, এনেকৈ কিবা কিবি কেইটামান কিনি লওঁ আৰু সোনকালে যাওঁগৈ। ইয়ে দেখিছেনে ফুল। এইফালে ছোৱালীক ফুল লাগে, তাই মোক কৈ আছে ফুল এপাহ কিনি দিয়া। ফটো উঠাইছোঁ বুলি তাই প'ষ্ট দিছে। এইফালে কেইগৰাকীমান হিজিৰা আহিছে হা, আহি পেলাই দোকানবোৰৰ পৰা পইচা আদায় কৰিছে। এইফালে মানুহজন, আমাৰ ছোৱালীয়ে ফুল দে কৈ আছে। এইফালে মানুহজনৰ ওচৰলৈ আহিছে, আহি ফুল এপাহ লৈছে আৰু গুচি গৈছে। মানুহজনে কৈছে মই পইচা দিম ফুলপাহ নল'ব, এই বহুত দাম ফুলৰ, পইচাটোকে নিয়ক। কিন্তু নাই, কথা নুশুনিলে, সিহঁতে ফুলহে নিলে। দেখিছেনে জোৰ জবস্তি লৈ গুচি গ'ল। চব দোকানৰ পৰা 100-200 যিমান পায় তুলিছে। 4-5 গৰাকীমান আহিছে। মানুহজনে কৈ আছে এগৰাকী মানুহ যে মই পইচা দিম, লাগিলে ফুলপাহ দি দিয়ক, বহুত দাম ফুলপাহৰ, 300-350 টকা ফুলৰ গোজাটো দাম। তেওঁ নামানিলে, লৈ গুচি গ'ল। ঘৰ আহি পাই গ'লোহি। এইফালে ছোৱালীয়ে কি কিনি আনি কি কৰি আছে চাওকচোন। বজাৰ পাতি সামৰা নাই, মই আহি অলপ বহি লৈছোঁহি, ভাগৰ লাগি গৈছেগৈ। তাই কি কৰি আছে চাওক। এইফালে আমাৰ শুনে দুৰ্গা মা আৰু দুৰ্গা নহয়, লক্ষী মা আৰু গণেশ বাবাক কিনি আনিছে। এইফালে পূজা কৰিছে ন, সেয়া গছৰ পৰা ফুলো ছিঙি আনিছে, ফুলো দিছে দেই। দুৰ্গা মা নহয়, লক্ষী মা বহুত ভাল। আমাৰ জয় গণেশ দেৱা, মাতা জাতি পাৰ্বতী, পিতা মহা
ভগৱান শুব এখনি এতিয়া পিছত উঠিব দুৰ্গা মা গণেশ বাবা উঠিব পিছত গণেশ বাবাও পিছত উঠিব এইফালে দেখিছেনে বজাৰ পাতি সামৰাই নাই এইবোৰ তেনেকেই আছে আনিছোঁ যেনেকৈ তেনেকেই থৈ দিছোঁ সামৰহে এইফালে এয়া পহুম ফুল যায় কিবা কিনি আনিছোঁ বেছি আনা নাই কমাই আনিছোঁ এওঁ ডিউটি আছে যে কোনেনো ফুটাব ছোৱালীয়ে ফুটাবলৈ ভয় কৰে মই আৰু দুটামান ফুটাম আৰু বেলেগ ল'ৰা ছোৱালীও নাইকিয়া ঘৰত হোৱা ভাগিনকেইটা আছিলে সিহঁতে ফুটালে হয় কিন্তু ইয়াত এতিয়া কোনোৱে নাই সেইটো কাৰণে বেছি আনা নাই কমকৈ আনিছোঁ এইফালে ছোৱালীয়ে উলিয়াই আছে এতিয়া কাপোৰ কানি সলাই লওঁ সলাই লৈ পেলাই ভাত পানীত লাগোঁ সেও কাম আছে কৰিবলৈ বজাৰ পাতিবোৰ সামৰোঁ মিষ্টাৰ গ'ল ডিউটিলৈ মই অকলেই কৰিব লাগিব চব তো বাই বাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ